আপোনালোকে 5 কেজি চাউলৰ ভাত খাই কোনোবাই পাইছেনে? কমেণ্ট কৰিবচোন। মোৰ সমান কোনে ভাত খাই পায়? কমেণ্ট কৰিব। দেখিছে ইমান কাঁহী ভাত। আৰু আজি 5 কেজি হৈ আছে, কেইদিনমানৰ পিছত সেই দেখিব। নমস্কাৰ, নতুন ভিডিঅ' এটালৈ স্বাগতম। বৰ্তমান আজি মই 5 কেজি চাউলৰ ভাত খাব লৈছোঁ। লগত আছে আলু ভাজি, দাইল তৰকাৰী আৰু এইফালে আছে লাই পাত, বুট, আদা সকলোখিনি আৰু ধুনীয়াকৈ একদম মোহাৰি লৈছোঁ দেই ফ্ৰেণ্ডসকল। এয়া নিৰামিষ। আজি মই এনেকৈয়ে খাম 5 কেজি চাউলৰ ভাত। কোনোবাই এনেকৈ খাই পাইছেনে 5 কেজি চাউলৰ ভাত? কিন্তু মই খাম আজি, বিশেষকৈ মই। কোনেও খাই পোৱা নাই আচলতে, সেইটো মই জানো। কিন্তু মোৰ পেটটো ইমানেই ডাঙৰ, মই 5 কেজি চাউলৰ আজি ভাত খাই আপোনালোকক দেখাম। আৰু ভাত খাই আপোনালোকৰ লগত কথা পাতিম দেই ফ্ৰেণ্ডসকল। তেনেহ'লে আৰম্ভ কৰোঁ। কি কয়? কৃষ্ণ প্ৰভু কৃষ্ণ। লক্ষী খোৱা সময়ত কৃষ্ণ ক'ব লাগে। মই কৃষ্ণ কৈছোঁ। কৃষ্ণ। এই মুঠি চাউল লক্ষীয়ে দিছে, লক্ষীৰ নাম ল'বই লাগিব। সেইকাৰণে আপোনালোকেও ল'ব দেই। আৰু 5 কেজি চাউলৰ ভাত খাই আপোনালোকক অকণমান দেখাওঁ। কথা এটা নহয়, ভাত খাই মই মানে অকণ শকত হ'ব বিচাৰিছোঁ। কাৰণ যে মোৰ চেহেৰাটো দেখিছে ইমান কেটিঙি মেটিঙি, কোনেও পাত্তা নিদিয়ে। সেইকাৰণে ভাবিছোঁ ভাত খাই অকণমান শকত হওঁ। এই কেটিঙি মেটিঙি আৰু দেখিবলৈও বেয়া, ভাত খাইও শকত হওঁ। আচলতে আকৌ মই জানো নহয়, ভাত খালে যে পেটটো আকৌ ডাঙৰ হয়। আচলতে মোৰ পেটটো ডাঙৰে, সেইকাৰণে খাব পাৰোঁ। 5 কেজি চাউলৰ ভাত দেখিছে আদায় কৰি পেলালোঁ আৰু কেইটামান বাকী আছে। ফ্ৰেণ্ডসকল, মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় বাৰু জনাবচোন দেই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। যদি ইউটিউবত চাই থাকে তেনেহ'লে ইউটিউবৰ ফ্ৰেণ্ডসকলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাব দেই। আজি 5 কেজিহে খাই দেখাইছোঁ। কেইদিনমানৰ পিছত আকৌ আহিম দেই 10 কেজি গম পাইছে। আৰু আজি ভাত খাই আপোনালোকৰ লগত কথা পাতিলোঁ, আকৌ আহিম। কি কয়? যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। নকৰাকৈ নাথাকিব। আৰু ফেচবুকৰ ফ্ৰেণ্ডসকল, যদি আপোনালোকে ভাল পায় তেনেহ'লে চাব, শ্বেয়াৰ কৰিব যিমান পাৰে ভিডিঅ'বোৰ। তেতিয়াহে আকৌ বেলেগে দেখিব এজনীয়ে যে 5 কেজি চাউলৰ ভাত খাইছে বুলি। কি কয়? তেনেহ'লে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰি দিওঁ। এইখিনি দেখিছে নহয়, আদায় কৰিম বুজিছে। খাই শেষ কৰি পেলাম আৰু কেইটামান বাকী আছে আৰু কেইটা অকণমান টকাই চকাই মিলাই পেলাই খাই আদায় কৰি দিওঁ। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ দেই ফ্ৰেণ্ডসকল। যদি ভাল পায় আৰু গম পাইছে নহয়, আকৌ আহিম। এবাৰ 10 কেজি চাউলৰ ভাত খাই দেখাম। আজি ইমানখিনি খালোঁ আৰু এইকেইটাও সম্পূৰ্ণ শেষ কৰিয়ে পেলাম বাৰু খাই পেলাই। তেনেহ'লে আজিলৈ মই ইমানতে সামৰিছোঁ। বাই বাই।